हेलो एवरीवन वेलकम बैक टू माय दुबरी ब्लॉग मोर दुबरी ब्लॉगले पुनर्बार स्वागतम जाने आज भिडिओ आरम्भ करिছো। आज बहुत दिনৰ মূৰত মই আপোনালোকলৈ এটা ৰিকুৱেষ্টিং ভিডিও লৈ আহিছো। আমাৰ তিনিজনৰ গা ভাল নাছিল কাৰণে মই ভিডিও দিব পৰা নাছিলো আৰু দেৰিকে হলেও নতুন বছৰ শুভেচ্ছা লগতে মাঘ বিহু শুভেচ্ছা আপোনালোকক জনালো। আশা কৰো আপোনালোক ভালে আছে আৰু আজি ভিডিওটোত মই এটা ৰান্ধিব বিচাৰিছো হাঁহ আৰু কোমোৰা আপোনালোকক দেখাই লম আৰু বস্তুকেইটা এইকেইটা আজি ৰান্ধিম তো আগলৈ আপোনালোকে ভিডিওটো চাই থাকিব। হাঁহৰ চালটো টান যে সেইকাৰণে গৰম পানী দিলে গলি নাযায়, ব্ৰইলাৰ চাইলাৰ হ'লে গলি এৰি যায়। এজাক মই চাওকচোন গোটেই পোৱালীয়ে ছোৱালীয়ে লৈ ভালকৈ এজাক মই বাউণ্ডাৰীৰ ভিতৰৰ পৰা দেখাইছোঁ। এইজাক এজাক বহুতখিনি আহিছে একেবাৰে। গোবৰখিনি পেলাই থৈ গ'লে হ'ল আৰু হাগি পিনে জুই কুৰা জ্বলাই ল'লোঁ। ইয়াতে এতিয়া হাঁহটো মজাকৈ পুৰি ল'ম। হাঁহ পুৰিলেহে খাবলৈ ভাল লাগে, ভাল লাগে, নহ'লে নোপোৱাকৈও বনাব পাৰোঁ কিন্তু পুৰিলে ভাল নালাগে আৰু ইয়াৰ সৰু নোমখিনিও জ্বলি যাব পুৰিলে, সেইটো কাৰণে পুৰি ল'ব লাগে হাঁহটো। এতিয়া বঢ়িয়াকৈ টাউন চাউন লৈ ল'লোঁ, হাঁহটো কাটি লওঁ, গোটাকৈ ধুলোঁ আৰু ধোৱা প্ৰয়োজন নাই আৰু। হয় এনেকৈ কাটি হ'ল। এতিয়া কোমোৰা কাটিম আৰু আদা নহৰু পিঁয়াজ এইখিনি মই চফা কৰি লৈ লওঁ আৰু মছলা যি আছে পিচি লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। কেৰাহীখন পাতি ল'লোঁ, এইফালে পিঁয়াজ কাটি ল'লোঁ, আদা নহৰু একেলগে খুন্দি লৈ এইখিনি জালুক আৰু এইখিনি জিৰা। এতিয়া তেল দিলোঁ। আগতে মই তেল নিদিয়াকৈ এদিন বনাইছিলোঁ আগৰ ভিডিঅ'ত, কিন্তু ইয়াত তেল দিব লাগিব কাৰণ আজি কোমোৰা দিম, গতিকে তেল সেইকাৰণে দিব লগা হৈছে। হৈ যাব মানে কোমোৰাখিনি দেখুৱাইছোঁ পিঁয়াজখিনি দি দিছোঁ। মাংসখিনি দি দিওঁ। মাংসখিনি গোটাই গোটাই ধুই লৈছোঁ, এতিয়া কটাৰ প্ৰয়োজন নাই, তথাপি বগা দি দিছোঁ, টেষ্টটো ওলাই গ'ল মানে। আইও বুকু চাহ আছিলে ছোৱালীজনী।
এতিয়া আমি এড কৰিম নিমখ। নিমখটো অলপ বেছিকৈ দিব লাগিব কাৰণ কোমোৰা দিম যে। নিমখ দিছোঁ 3 চামুচ, 1 চামুচে। হালধি 1 চামুচে 1 চামুচে দি দিছোঁ। আদা নহৰুখিনি মই লগত দিয়া নাই কাৰণ হেৰি জুইত আন্দাজটো নাপাওঁ যে আদা নহৰু দিলে পটককৈ জ্বলি যাব, ত' সেইকাৰণে দিয়া নাছিলোঁ। এতিয়া দি দিছোঁ আদা নহৰু খুন্দি লোৱা আৰু লগত জিৰাখিনি। জিৰা গুড়ি গোটা জিৰা হয়, মই খুন্দি লৈছোঁ। আৰু জালুকৰ গুড়ি খুন্দি লোৱা জালুকৰ গুড়ি লগতে দি দিছোঁ। এতিয়া এইখিনি ঠিকছে ভাজিম। লৰাব লাগিব, নহ'লে লাগি ধৰিব আৰু জুই আন্দাজটো নাপাওঁ যে। তলত লাগি ধৰি গৈছে। কোমোৰা আৰু আলু দি দিওঁ। কোমোৰা অলপ অলপ গলিছেগৈ। এতিয়া আমি দিম গৰম মছলা। ইয়াতে আছে মোৰ ইলাচি, লং আৰু দালচেনি। এনেকৈ ভালকৈ গুড়ি হোৱা নাই, এনেকৈ আধা গুড়ি কৰি দি দিছোঁ। আমি ভাত বাঢ়ি ল'লোঁ। এয়া চালাড, এফালে লাই বইল আৰু কোমোৰা, হাঁহ, আলু, এনেকৈ মাংস। জুইত বনোৱা সোৱাদটোৱে বেলেগ নহয় জানো। এতিয়া খাওঁ, খাই আপোনালোকক জনাওঁ। আহা খোৱাহি। দিয়া হাঁহ মাংস। খোৱাহিনো জুইত বনোৱা সোৱাদটো এনেও ভাল লাগে। নিমখ জলকীয়া চব জোখত হৈছে, বেছিকৈ দিয়া নাই জলকীয়া। জালুকে দিছোঁ। লাই বইল, লাইখিনি দীঘল দীঘলকৈ বইল কৰিছোঁ। কোমলীয়া লাই খাবলৈ ভাল লাগিছে। কোমোৰাখিনি পূৰা গলিছে। ভাল খাবলৈ বৰ টেষ্টি হৈছে। আমি কেইদিনমানৰ পৰা জুইতে এনেকৈ বনাই খাই আছোঁ। ভাল লাগে জুইত বনাই খাবলৈ। ধুনু পৰিবা চলাই খোৱা হা। নামি দিয়াচোন তুমি। আলু জালুকখিনি অলপ জ্বলা হৈছে ন, চৰ্দি হৈছে যে পুৰা জালুকৰ জ্বলাটো ভাল লাগিছে।
লাইকেইডালো ভাল চিটা নাই। হাঁহৰ মাংসটো এনেও ভাল পাওঁ, তাতে আকৌ নিজে কাটি বাছি বনাই খোৱাটো টেষ্টটোৱে বেলেগ আৰু। হাঁহ খোৱা লাগি গৈছে। ভাত খাই হৈ গ'ল। আপোনালোকে বহুতে কৈ আছিলে যেনেকৈ ঘৰত মানে যিকোনো হাঁহ হওক বা মুৰ্গী হওক কাটি মাৰি ৰান্ধিবৰ কাৰণে, চ' সেইটো কাৰণে আজি ভিডিঅ'টো বনালোঁ। তো আজি আপোনালোকৰ ৰিকুৱেষ্টটো ৰাখিবৰ কাৰণে মই এনেকৈ বনালোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিব। মোৰ চেনেলত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।